গুড মৰ্নিং। কি খবৰ আপোনালোকৰ? মোৰ খবৰ ভাল। আপোনালোকৰ ভালনে? আজি অলপ কিবা কাম কৰি আছোঁ, গতিকে ৰাতিপুৱাই আপোনালোকক মোৰ ইউটিউব চেনেল আৰ কে অসমীয়া ব্লগলৈ স্বাগতম জনাইছোঁ। গতিকে চাওক, আজি অলপ ঘৰতে সৰু সুৰা কিবা কিবি কাম কৰিছোঁ। আমি দুটাই খুচুং খাচাং। এইটো আমাৰ ৱেষ্ট ইণ্ডিজৰ পৰা মানুহ আনিছোঁ কাম কৰাৰ কাৰণে। মোৰ লগত কাম কৰি আছোঁ। এই ৱেষ্ট ইণ্ডিয়া নহয়, কিৰণ পলাৰ ব্ৰেভজি আছে, তাহাৰ গাঁৱৰ বুলিয়ে ক'ব পাৰি। তাহাৰ ওচৰতে ঘৰ। এই কাম কৰি আছোঁ, এনেকৈ খেলাত শিল আনি আছোঁ। গতিকে ক'ৰ পৰা শিল আনি আছোঁ, ক'ত থৈ আছোঁ আৰু শিলখিনি কি কাম কৰিম, চবখিনি মই কৈ আছোঁ। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। এই চা, কাম কৰি কৰি আমাৰ ভাগৰ লাগছে, ভাগৰি গ'লোঁ কাম কৰি কৰি। এই কামৰ মাজতে অলপমান টি ব্ৰেক মানে কি, ভাতৰ ব্ৰেক। এইটো ভাত খাব লাগে, ইয়াতে ভাত খাম আমি এতিয়া। এই আমাৰ আহি আছে এইটো ৱেষ্ট ইণ্ডিজান। গতিকে অলপ ভাত খাই লওঁ কামৰ মাজতে। আমি কিহেদি ভাত খাইছোঁ? আহোঁ, গাখীৰ খাচি, ভাত কেৰেলা ভাজা, পিঁয়াজ, গোলফিংগাৰ। এই আমাৰ ৱেষ্ট ইণ্ডিজ ইয়ানোৰ, এই মোৰ, এই মুনুৰ গাখীৰেদি খাই আছে। এয়া চাওক আমাৰ খানা। এই চয়াবিনৰ আঞ্জা ধাৰ কৰি অনা হৈছে। চাওক, আমি ইয়াৰ পৰা শিল লৈ যাই আছোঁ ঠেলাতকৈ। ইয়াতে শিলখিনি ইয়াতে জমাই থোৱা আছিলে। এই চাওক, কিমান 2 বছৰমান হ'ল ইয়াতে শিলখিনি মাৰম লাগি গৈছে। এই শিলখিনি মামৰে ধৰিছে, মামৰ। গতিকে এই শিলখিনি ইয়াৰ পৰা নি কিনে এইবাৰ এই ভিতৰত থ'ব লাগিব, দংকেলৰ পাৰত। আমাৰ তামাৰ গাৰু আহি আছে, এইটো তামাৰ গাৰু। আমি শিল এনেকৈ ভৰাম, দুটা শিল এনেকৈ লাহে লাহে ঠেলাত দিওঁ। শিলকেইটা দুফালে কানব না, এনেকৈ। আৰু আমাৰ এই কাম কৰিছে, পালা কাটিছে। ইয়াৰ পইচা কটা যাব, ইয়াৰ হাজিৰা কাটিম। মৰম দয়া নাই বুলি কৈ দে, কৈ দিছোঁ তোক। ই কি কৈ আছে একবাৰ শুনকচোন। আমাৰ এই ব্ৰেভৰ ভাইয়ে কিবা কৈ আছে, দে কৈ দিছোঁ একবাৰ, দে কৈ দি। এই কৈ দি একবাৰ, কি কৈ আছা? এটা খানা আছিলে, খানা খাই আহিলোঁ। আৰু আজি মঙলবাৰ, গতিকে মঙলবাৰৰ ক্ৰম আজি আমাৰ ইয়াতে হ'ব। গতিকে মঙলবৰীয়া অনুষ্ঠানত আজি যি 2-4টা ভকতবৃন্দ আহিব। গতিকে ভকতবৃন্দক আমি অলপ সিদ্ধ প্ৰসাদ খোৱাৰ কাৰণে যো-জা কৰিছোঁ। গতিকে এতিয়া তাৰে অলপমান যোগাৰ কৰি আছোঁ। গতিকে এইখিনি যোগাৰ কৰি আছোঁ, দেখাওঁ আপোনালোকক, চাই থাকক। ইয়াতে চাওক না, আজি মঙলবাৰ না, ক্ৰম চলি আছে, মঙলবৰীয়া ক্ৰম। 1 ঘণ্টা নাম জপ, 7টাৰ পৰা 8টালৈকে এনেকৈ নাম ল'ব, 1 ঘণ্টা। ইয়াত চাওক না, কোন কোন আছে মই কৈছোঁ। সোঁফালৰ পৰা একদম প্ৰথমতে আমাৰ গাঁৱৰে উদয় ৰয়, আমাৰ পেহা, তাৰপিছত উত্তম ৰয়, তাৰপিছত গণেশ ৰয়, আমাৰ খুৰা দেউতা, মমিনৰ মাক, বিপুলৰ মাক, আমাৰ কৰবীজনীয়েও আছে, খুৰীমাও আছে। গতিকে এইকেইটা ইয়াতে নাম জপ কৰিছে। তাৰপিছত এতিয়া এইটো মা কেইদিনমান আগতে অপাৰেশ্যন কৰি আনিছোঁ, তলত বহিব নোৱাৰে নে, সেইকাৰণে ইয়াত চকীত বহুৱাই থৈ দিছোঁ। চকীত বহি নাম লৈ আছে। এই চা, ইফালে যা, ভিডিঅ' বনাই আছোঁ। কি বনাইছে আঞ্জা একবাৰ কৈ দি। এই কেমেৰা দেখি লাজ কৰি আছে, নকওঁ বনাই থাকক। মই এতিয়া কিবা লাগে বোলে আনি দিওঁ, ধূপ জ্বলোৱা, ধূপ দামটো ইয়াতে লাগে বোলে, ধূপ জ্বলাবৰ কাৰণে থাকে না ঘৰত।
গতিকে এইটো দুজন লৈ আহোঁ মাটিতে নতুন কৰি আনিছোঁ মাটিতে বনোৱা কেতিয়া চাহ খোৱাখিনি দেখাওঁ এইটো আমাৰ ৰাতিপুৱা মোৰ লগত যে কাম কৰি আছিল আমাৰ নিগ্ৰহ ৱেষ্ট ইণ্ডিজৰ মানুহজন আমাৰ পিলিং বা এই চাব কেনেকৈ খাবহি এইয়া মোক গোটেই মেলি দিছে ৰাক্ষসী কি ৰকম খাইছে ৰে গল্লা প্লেটো চিল্কিব এটি চাবচোন এইটো আমাৰ বৰডেকা নাৰায়ণ বাই বৈশ্য এই চাহ কেমেৰা দেখি লাজ কৰিছে এই পলাল পিলিং বাই চাও চাওটা ৰাক্ষসী এইটো আমাৰ তপন এই ভিতৰত চাওক না এইটো আমাৰ পেহী ভাগৱত পঢ়ি আছে চাওক এইয়া দেখাই আছোঁ এই দূৰৰ পৰা ভালকৈ দেখিবলৈ চাওক এইয়া মই জুম কৰি দিছোঁ এইয়া আৰু অলপ জুম কৰি চাবচোন ভাগৱত পঢ়ি আছে এইদৰে ভাগৱত পাঠ সমাপ্ত হোৱাৰ পিছত এতিয়া আৰম্ভ হ'বাৰে আমাৰ এক নাম Kamera tu kena kerja kamera tu. Enak kan dia mungkin. Jaya Krishna Guru Krishna Guru Bala Krishna Guru Bala Krishna Krishna Guru Krishna Guru Jaya Krishna Jaya Jaya Krishna Jaya বৰ্তমান আমাৰ প্ৰসাদ বিতৰণ চলি আছে গাজি প্ৰসাদ বিতৰণৰ পিছত এয়া আমাৰ সিদ্ধ প্ৰসাদ ল'বৰ হ'লে সিদ্ধ প্ৰসাদ চলি আছে বৰ্তমান ভাত দালি আঞ্জা ৰঙালাও আলু সয়াবিন জিকা লাবৰা পটল ভাজা তাৰপিছত আলুৰ দম এইখিনি এতিয়া হ'ব আৰু ভিডিঅ'টো দীঘলীয়া নকৰোঁ গতিকে বাই বাই